সূত্র অহিচনৰ প্ৰকাৰে হনুমান মানে মই আপোনাৰ স্থানে বেঠলো তৰদন্তৰে ভীম আৰু দ্ৰৌপদীৰ প্ৰৱেশ দেখ মই ভীম দি কিনিম এইটো ভীমৰ চেহেৰা তুই যা মই বলা চলো তাকসিনি না পাও তকসিনি পাও তাকসিনি না পাও তকসিনি পাও দিম দে ভালকে দিম দে আসুন বিন্দু তাকে দি যাও সূত্র অহিচনৰ প্ৰকাৰে ভীম আৰু দ্ৰৌপদী আপোনাৰ স্থানে বেঠল তৰদন্তৰে কংসৰ প্ৰৱেশ দেখ কালকেতু মই ভীমহে মহাৰাজ চৰ খাবিও